হেল্ল' এভৰিৱান, আজি এয়া মামাৰ ঘৰ যাবলৈ বুলি ওলাইছোঁ মা আৰু মই। আমাৰ মামাৰ ঘৰটো ডিব্ৰুগড়ৰ ওচৰতে আছে দেই। এয়া মামাৰ ঘৰ আহি পালোহি। বাটত ভিডিঅ' কৰিব নোৱাৰিলোৱেই, কাৰণ মই স্কুটি চলাই আহিছিলোঁ যে, সেইটো কাৰণে একেবাৰে মামাৰ ঘৰ আহিহে ভিডিঅ' কৰিছোঁ। আৰু এয়া আমাৰ মামী হয়। মামী খাই বুলি কৈ দিয়া বুলি কওঁতে মামীয়ে হাঁহ এটা দিছে। তাৰপাছত এয়া মামীয়ে আমাক চাহ খাবলৈ দিলে। চাহ খাই ল'লোঁ। মামাহঁতক লগ নাপালোৱেই, কাৰণ মামা কাম কৰিবলৈ যায়। আৰু মামাহঁতৰ ল'ৰাজন এইবাৰ মেট্ৰিক দিছে, সেইটো কাৰণে মায়ে কলম এটা দিছে আৰু বেষ্ট উইচেছ দিছে। আৰু আচলতে আমি মামাহঁতৰ ঘৰ এইটো কাৰণেহে আহিছিলোঁ। তাৰপাছত মায়ে এইফালে চব্জি বনাই আছে, কাৰণ মামীয়ে চব্জিখিনি মাকে বনাব দিলে। আৰু এইফালে এয়া মামাহঁতৰ ঘৰটো বনাই আছে, ওপৰৰখিনি সম্পূৰ্ণ হোৱাগৈ নাই আৰু লাহে লাহে বনাই আছে, কাৰণ মামাৰ সময়ে নাই। তাৰপাছত আমি খাই বৈ যাবৰে হ'ল। এতিয়া আমি ৰুম যাব ল'লোঁ, যিহেতু আমি ৰুমৰ পৰাহে আহিছিলোঁ। এয়া মামীক বাই বাই দি লৈছোঁ। এতিয়া আমি যাওঁ দেই। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই।